হোমিনিড নামৰ মানৱ জাতীয় প্ৰাণীৰ কেতিয়া আবিৰ্ভাৱ হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। লগতে মই জনাই থওঁ যিবিলাকে টেট বা চিটেটৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ হেল্ল' ফ্ৰেণ্ডছ এণ্ড ষ্টুডেণ্টছ, ৱেলকাম টু ইউ অল। হোপ ইউ অল ৱেল। আই এম অলছ' ৱেল। তাৰমানে আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে। আজি আমি ডিছকাছ কৰিম অসম প্ৰতিভা সন্ধানী পৰীক্ষাৰ, ইয়াৰ লগত টেটো হ'ব, এইটো জেনেৰেল নলেজ কুৱেশ্যন চিৰিজ পাৰ্ট 1। আমি এইটো চিৰিজটো ষ্টাৰ্ট কৰিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ক্লাছ। স্কিপ নকৰাকৈ শেষলৈ চাব। হেল্ল' ষ্টুডেণ্টছ, লগতে জনাওঁ যে অসম প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰিপাৰেশ্যন ভিডিঅ' অলৰেডি মোৰ চেনেলত বনোৱা আছে। লিংকছ ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ চাব পাৰিবা বা প্লেলিষ্টত গৈ চাব পাৰিবা। সন্মানীয় ভিউৱাৰ্ছ, মই ইনফৰমেশ্যন আৰু প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' এই চেনেলত বনাই থাকোঁ। বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে ছাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। আজি আমি এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিম, সেইটো হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজ যিহেতু ছ'চিয়েল ছায়েন্সটো আছে, গতিকে সেইটো চিৰিজটো ষ্টাৰ্ট কৰিম। তোমালোকৰ জেনেৰেল নলেজত 34 মাৰ্কছ আছে। ইয়াৰ ভিতৰত 12 মাৰ্কছ হৈছে তোমাৰ কি কয় কাৰেণ্ট এফেয়াৰ্ছ, সেইটো আমি ডিছকাছ কৰিম। তো গতিকে টোটাল 34 মাৰ্কছৰ এইটো এটা চিৰিজ ষ্টাৰ্ট কৰিম। অসম প্ৰতিভা সন্ধানী পৰীক্ষা আছাম টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2022। তো এইটো তোমালোকে যিবিলাকে ফৰ্ম ফিল আপ কৰিছা এই ভিডিঅ'টো বহুত ধুনীয়াকৈ চাবা, স্কিপ নকৰাকৈ চাবা, আৰু লগতে যদি তোমালোকে মোৰ চেনেলত নতুন আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ক্লাছ। প্ৰথম কুৱেশ্যনটো হৈছে কি, পৃথিৱীৰ বুকুত হোমিনিড নামৰ মানৱ জাতীয় প্ৰাণীৰ কেতিয়া আবিৰ্ভাৱ হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। লগতে মই জনাই থওঁ যিবিলাকে টেট বা চিটেটৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। তো অপশ্যন দিয়া আছে 6.6, 5.6 নিযুত, 6.6 নিযুত, 4.6 নিযুত এণ্ড 5.5 নিযুত। এইটো কাৰেক্ট আনচাৰ হ'ব কি? ক নম্বৰ 6.6 নিযুত। 2 নম্বৰ কুৱেশ্যন, আধুনিক মানৱৰ সৃষ্টি কেতিয়া হৈছিল? মই ডিটেইলছ নকওঁ, ভিডিঅ' লম্বা হৈ যাব, ডাইৰেক্ট এনচাৰবিলাক কৈ দিওঁ। ক নম্বৰ হ'ব এইটো 1,60,000 বৰ্ষ পূৰ্বে। 3 নম্বৰ আছে তলৰ কোনটো বিষয় আদিম মানৱৰ জীৱিকাৰ উপায় নাছিল? ভেৰি ইম্পৰ্টেণ্ট। গ নম্বৰ ব্যৱসায় আদিম মানুহৰ জীৱিকাৰ উপায় নাছিল। 4 নম্বৰ জুইৰ আৱিষ্কাৰত তলৰ কোনটো বিষয়ে সহায় কৰা নাছিল? ডাইৰেক্ট আনচাৰ কৈ দিওঁ, ঘ নম্বৰ সূৰ্যৰ পোহৰৰ কোনো সহায় কৰা নাছিল। 5 নম্বৰ কুৱেশ্যন, আদিম মানৱে পোন প্ৰথমে হাতিয়াৰ বা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্তুটো কি আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো খ নম্বৰ শিল আছিল আদিম মানৱে ব্যৱহাৰ কৰা। নেক্সট 6 নম্বৰ কুৱেশ্যন, প্ৰস্তৰ যুগত ইতিহাসবিদসকলে কেইটা ভাগত ভাগ কৰিছে? খ নম্বৰ এনচাৰ 3টা। 7 নম্বৰ তলৰ কোনটো যুগ প্ৰস্তৰ যুগৰ ভিতৰত নপৰে? গ নম্বৰ এনচাৰ আধুনিক যুগ। 8 নম্বৰ বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় প্ৰত্নতত্ত্বৰ যুগৰ অন্তৰ্ভুক্ত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। গ নম্বৰ 1,50,000 পৰা 50,000 খ্ৰীষ্টপূৰ্ব। নেক্সট কুৱেশ্যন, বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় মধ্যপ্ৰস্তৰ যুগৰ অন্তৰ্ভুক্ত? এইবিলাক কিন্তু আহিব, যিকোনো এটা আহিব। ক নম্বৰ হ'ব এনচাৰ 50,000 টু 10,000 খ্ৰীষ্টপূৰ্ব এইটো আছিল। 10 নম্বৰ কুৱেশ্যন, বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় নৱপ্ৰস্তৰ যুগৰ অন্তৰ্ভুক্ত? এইটো এনচাৰ খ নম্বৰ হৈছে 10,000 পৰা 5,000 খ্ৰীষ্টপূৰ্ব। ইয়াত যিকোনো 3টা এটা আহিব। নেক্সট কুৱেশ্যন, নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। খ নম্বৰ মেছ'পটেমিয়া। নেক্সট কুৱেশ্যন, নাঙলৰ আৱিষ্কাৰ কেতিয়া হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো এনচাৰ ক 4,000 খ্ৰীষ্টপূৰ্বত। নেক্সট কুৱেশ্যন, এটা মূৰে মানুহে হেঁচি আনটো মূৰ মানুহে টানি মাটি চহোৱা ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ হয়? ঘ নম্বৰ এনচাৰ 9,000 খ্ৰীষ্টপূৰ্ব। নেক্সট কুৱেশ্যন,
কৃষিকাৰ্যত জন্তুৰ ব্যৱহাৰ কেতিয়া হৈছিল প্ৰথমবাৰ খ নম্বৰ এটো आंसर 6000 খ্ৰীষ্টপূৰ্বৰ আগত জন্তুৰ ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন ফাৰ্টাইল ক্ৰেসেন্ট কোট অৱস্থিত ভেৰি ইম্পৰ্টেন্ট এটো आंसर গ নম্বৰ কি আছে ভূমধ্য সাগৰৰ উপকূলৰ পৰা ইৰানৰ জাগ্ৰছ পৰ্বতলৈ মনত ৰাখিবা নেক্সট কোৱেশ্চন আছে কোন প্ৰথমে পদ্ধতিগতভাৱে কৃষিকাৰ্য কৰা ঠাইসমূহৰ ভিতৰত তলৰ কোনখন নহয় হয় নহয় কিন্তু নহয় চীন নেক্সট কোৱেশ্চন কোন দেশত কোন প্ৰথমে ধান খেতি আৰম্ভ হয় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্ৰায় আহি থাকে এটো হৈছে চীনত ফাৰ্স্ট ধান খেতি ক'ত আৰম্ভ হয় চীনত নেক্সট কোৱেশ্চন আদিম মানৱক স্থায়ী বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত তলৰ কোনটো কাৰকে সহায় কৰা নাছিল ডাইৰেক্ট आंसर কৈ দিলো মই গ নম্বৰ পশুপালনৰ বাবে চৰণীয়া পথাৰৰ প্ৰয়োজন নেক্সট কোৱেশ্চন কেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল এটো প্ৰায় এক্সামত আহে গ নম্বৰ এটো आंसर 3000 খ্ৰীষ্টপূৰ্বৰ আগত চকাৰ আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন চকাৰ আৱিষ্কাৰৰ প্ৰাচীনতম চিত্ৰ কোন সভ্যতাত পোৱা যায় आंसर হ'ব চুমেৰীয় আৰু মিছৰীয় সভ্যতাত নেক্সট কোৱেশ্চন তলৰ কোনবিধ সামগ্ৰী আদিম মানৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা নাছিল এটো কোন নম্বৰ आंसर লোহাৰ হাতিয়াৰ আজিৰ হেক কোৱেশ্চন আদিম মানৱে অলংকাৰ হিচাপে তলৰ কোনবিধ সামগ্ৰী ব্যৱহাৰ কৰা নাছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটোৰ आंसर হ'ব ধাতব পদাৰ্থ অলংকাৰ হিচাপে ধাতব ব্যৱহাৰ কৰা নাছিল অলংকাৰ হিচাপে ধাতব পদাৰ্থ ব্যৱহাৰ কৰা নাছিল তো ফ্ৰেন্ডস এন্ড ষ্টুডেন্টস তোমালোকক জনাই থও যে মই এটো অকল অসম প্ৰতিভা সন্ধানী পৰীক্ষাৰ কাৰণে নহয় এটো যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ এটো জেনাৰেল নলেজ বা সোশ্যাল সায়েন্স তোমালোকে সোশ্যাল সায়েন্স আৰু জেনারেল নলেজ একটা বস্তুই তাতে কারেন্ট অ্যাফেয়ার্স কিছু আছে হেতু মই নেক্সট দিনটা চাইটা মানে ক্লাস কৰি দিম তো কমন ইয়াতে পাই যাবা আৰু যিবিলাকে টেট আৰু সিটেটৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোককো কৈছো আপোনালোকে ইয়াৰ ভিডিওৰ পৰা উপকাৰ পাব সো ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে ফ্ৰেন্ডছৰ মাজত শেয়াৰ কৰিব আৰু চেনেল যদি নতুন আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ ভেৰি মাচ মই প্ৰিপাৰেচন আৰু ইনফৰমেশনৰ ভিডিও বনাই থাকো